Dotma Block Committee UPPL Inter Primary आरो Inter Block Volleyball Competition हाबाफारि बानजायदों। साननैनि मेहेरगोनां हाबाफारिजों बे बादायलायनायखौ बानजायदों। क'क्राझार दतमा हायार सेकेन्डारिनि गेवलां गेलेग्रा फोथाराव बानजायदों। दिनैनिफ्राय गाबोनसिम बे गेलेनाय बादायलायनाया खुंफुंजागोन। बेबायदिनो दिनै फुंबिलिनि समाव फिरफिरा बिरहोनायनिफ्राय हाबाफारिया जागायो। हाबाफारियावनो बाहागो लायो मावफुं सोद्रोमा दावबायसा बर' एमएलए लरेन्स इस्लारि आरो UPPL राजखान्थि हान्जानि माखासे सोद्रोमाफोरा। আমাৰ দতমা ব্লক যুৱ শাখাই ইয়াত ভলীবল কম্পিটিশ্যনটো আজিৰ পৰা আয়োজন কৰিছে আৰু লগতে তেওঁলোকে বেডমিণ্টনখনো কম্পিটিশ্যন হিচাপে ইয়াত আয়োজন কৰিব লৈছে। মই তাৰ কাৰণে প্ৰথমতে ৰাজনৈতিক দল হ'লেও যেহেতু তেওঁলোকে ক্ৰীড়া জগতখন উন্নয়ন কৰিবৰ কাৰণে অৰ্থাৎ আমাৰ যুৱ শাখা বা যুৱকসকলক খেলৰ প্ৰতি আকৰ্ষণ আনিবৰ কাৰণে খেলৰ কম্পিটিশ্যন অৰ্থাৎ স্পৰ্টছ কম্পিটিশ্যনবিলাক লৈ আছে। তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আজি ইয়াত আহি দতমা ব্লকে আয়োজন কৰা যি কম্পিটিশ্যন সেইটো মই ইনগ্ৰেশ্যন কৰিছোঁ। আৰু উদ্দেশ্য বুলি আমি যদি ক'বলৈ যাওঁ, আমাৰ বড়োলেণ্ড অঞ্চলত বহুত বছৰ সংগ্ৰাম হ'ল। সংগ্ৰাম হোৱাৰ কাৰণে বড়ো জাতিটোৰ লগত আমাৰ বড়োলেণ্ড অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীয়ে কমিউনিকেশ্যনে হওক বা অন্য ধৰণৰ হওক এটা গেপিং আছিলে। আৰু এতিয়া আমাৰ বিটিআৰ চুক্তি হোৱাৰ পিছত আমাৰ যিহেতু এই অঞ্চলত শান্তি বিৰাজ কৰিলে, তো শান্তি হোৱাৰ লগে লগে আমি সেইজনৰ লগত সেইজনৰ প্ৰতি আমাৰ মৰম স্নেহ কমিউনিকেশ্যন সেইটো আগবাঢ়ি আহিছে। আৰু সেইটো মজবুত কৰিবৰ কাৰণে আমি যিহেতু খেলটোক শান্তিৰ প্ৰতীক, খেলটো প্ৰগতিৰ প্ৰতীক, খেলটো উন্নতিৰ প্ৰতীক হিচাপে আমি ব্যৱহাৰ কৰা হয়। এইকাৰণে UPPLৰ যুৱ শাখাই খেলটো শান্তিৰ প্ৰতীক, ইউনিটিৰ প্ৰতীক হিচাপে লৈ পেলাই আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি যুৱসকলৰ ভিতৰত যি গেপিং আছিলে, সেই গেপিংটো ফিল আপ কৰিবৰ কাৰণে এই স্পৰ্টছ কম্পিটিশ্যনটো দিয়া হৈছে। কিমানটা দলে অংশগ্ৰহণ কৰিছে? ইয়াত তেওঁলোকৰ দতমা ব্লকৰ অধীনত থকা যি 11খন প্ৰাইমাৰী, এই 11খন প্ৰাইমাৰী ইয়াত অংশগ্ৰহণ কৰিব আৰু চবে ষ্ট্ৰংলি খেলিব। মই জানাত কোকৰাঝাৰ জিলাত যিহেতু ক্ৰীড়াৰ এটা পৰিৱেশ খুব ভাল আছে, গতিকে খুব এটা ভাল গেম ইয়াত প্ৰদৰ্শন হ'ব। মই অনুৰোধ জনাব বিচাৰিছোঁ খেল অনুৰাগীসকলক, ৰাইজক চবেই ইয়াত চাবলৈ আহক। আৰু যুৱকসকল যিহেতু অন্যান্য কাম বেয়া কামবিলাকত লিপ্ত নোহোৱাকৈ যিহেতু খেলিবলৈ ওলাইছে, তেখেতসকলক উৎসাহ যোগাবৰ কাৰণে, তেখেতসকলক প্ৰেৰণা যোগাবৰ কাৰণে যাতে চবেই চাবলৈ আহে, মই সেইটো অনুৰোধ জনাইছোঁ।